ভাৰতীয় পুৰুষ হকীৰ দলে কেতিয়া অলিম্পিক গেমছত প্ৰথমটো সোণৰ পদক লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1928 চনত। কোনজন ভাৰতীয় হকী খেলুৱৈৰ নামেৰে জাৰ্মানীৰ এটা ৰাস্তাৰ নাম ৰখা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰূপসিংহ। ৰাইডাৰ কাপ কোন খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গল্ফ। অসমৰ কোনজন ৰাজনৈতিকবিদক অসমৰ লৌহ মানৱ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিষ্ণু ৰাভা মেধি। এইটো কুৱেশ্যন 2017 চনৰ ফৰেষ্টাৰ এক্সামত আহিছিল। কুৱেশ্যনটো হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সিংহযাত্ৰা। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, জোনাকী কাকতখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1889 চনত জোনাকী কাকত প্ৰকাশ পাইছিল। ভাৰতৰ স্বদেশী আন্দোলন কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1905 চনত ভাৰতৰ স্বদেশী আন্দোলন হৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ফুল কোঁৱৰৰ দাৱা। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা প্ৰাপ্ত কৰা প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শ্ৰীমতী দেৱিকা ৰাণী। আৰু এইটো কুৱেশ্যন 2018 চনৰ থাৰ্ড গ্ৰেড এক্সামত আহিছিল। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে মুঠ কিমানটা নবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6টা। ফেড মিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহাসাগৰৰ গভীৰতা জুখিবলৈ। নেক্সট কুৱেশ্যন, সৌৰজগতত সেউজীয়া গ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সৌৰজগতৰ সেউজীয়া গ্ৰহটোৰ নাম হৈছে ইউৰেনাছ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ বন্দৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মুম্বাই। কোনখন দেশত 6 মাহ ৰাতি আৰু 6 মাহ দিন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নৰৱে। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰস্থ আৰু ইয়াৰ দৈৰ্ঘ্যৰ অনুপাত কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰস্থ আৰু ইয়াৰ দৈৰ্ঘ্যৰ অনুপাত হৈছে 2:3। ডাণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যৰ এবিধ জনপ্ৰিয় নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গুজৰাট। তলত দিয়া থকা কোনটো এটা গুজৰাটৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গৰবা। কোনজন হিন্দু দেৱতাৰ সন্মানত পুৰীৰ ৰতন যাত্ৰা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জগন্নাথ। নেক্সট কুৱেশ্যন, কথাকলি কোনখন ৰাজ্যত প্ৰচলিত লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কেৰেলা। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোন চনত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1911 চনত। এইটো কুৱেশ্যন 2015 চনত আছাম পুলিচ এক্সামত আহিছিল। কুৱেশ্যনটো হৈছে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভাৰতে আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2.4 শতাংশ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক বাৰ্ষিক বৰ্ষণ হোৱা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মৌচুমীৰাম মেঘালয়। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অমৃতসৰ। ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানখনৰ ৰক্ষক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ উচ্চতম ন্যায়ালয়। কোন চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ আইনখন সংশোধনত গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1990 চনত। নেক্সট কুৱেশ্যন, মটৰ গাড়ীৰ পৰা কি গেছ নিৰ্গত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মটৰ গাড়ীৰ পৰা কাৰ্বন মনোক্সাইড গেছ নিৰ্গত হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নদী উপত্যকা প্ৰকল্প কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দামোদৰৰ উপত্যকা প্ৰকল্প। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পৃথিৱীৰ আটাইতকৈ দীঘল নদীটো হৈছে নীল নদী। নেক্সট কুৱেশ্যন, সম্ৰাট অশোকে কোনখন ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বৌদ্ধ ধৰ্ম। চাইমন কমিছনাৰ কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1928 চনত চাইমন কমিছনাৰ ভাৰতলৈ আহিছিল।